সকলোকে লগতে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ হ'ব বহুত বেছি ভালে আছে। মোৰো আপোনালোকৰ দোৱাত বাৰু ভালে। আৰু দেখা পাইছে ইয়াত আমি আম্মায়ে ধুনীয়াকৈ মাটি সমান কৰি দিছে, ইয়াত লগতে গোবৰ দিছে, গোবৰ সাৰ। আৰু ইয়াত মানে আমি আজি অলপ চব্জি খেতি মানে চব্জি লগাম, খেতি ক'ত আৰু চব্জি লগাম। আৰু কি চব্জি লগাম আপোনালোকে চাই থাকিব। এইফালে চুহানিও আছে। আৰু ইয়াত মানে হৈ গৈছে মাটি আৰু গোবৰ মিক্স কৰা। তাত আম্মাই সেইটো বাল্টিত মানে ৰঙালাও গুটি হেৰি কৰিব ৰুব। আৰু এইফালে পানীলাও, মই পানী দি আছোঁ। আৰু চাক আজি 2 নম্বৰ দিন, অলপ মানে পানী দি আছোঁ, তেতিয়াহে হ'ব। আৰু আপোনালোকে ক'বচোন ধনিয়া কোনে লগাইছে। শাক এইটো মাহত মানে শাক ধনিয়া এইবিলাক মানুহে প্ৰায় মানে ঘৰত লগায়। আমিও অলপ লগালোঁ। আৰু চাক কাপোৰ আজি ধুই দিলোঁ। কাপোৰ ধুই মেলা হৈ গৈছে। আৰু মই আহিলোঁ, এইফালে আম্মাই মেলিও দিলে। ধনিয়া পাছত গোৱামুৰি আৰু জইন নে কি আৰু এটা সেইটোত সৰু জিৰা নিচিনা, এইটো মই নাম নাজানো। আৰু তাৰ আগত মানে হেৰি হালধি আৰু শুকান জলকীয়া এইবিলাক শুকোৱা হৈ গৈছে, মানে একেলগে বান্ধিব। আৰু ওপৰত দি দিছোঁ, তেতিয়া জলদি শুকাই যাব। ধনিয়া জোতা চোতাও ধুই দিছোঁ। আৰু এতিয়া তেনেহ'লে ঘৰত যাওঁ। ওপৰত থাকিলে বহুত গৰম লাগে। তেনেহ'লে এতিয়া ভিডিঅ'টো আগলৈ চাই থাকক, আৰু ঘৰত যাই কি কৰে আপোনালোকক দেখাই আছোঁ। The next day. Good morning. आज हम पारे में उतरे हैं। पार में नहीं, नीचे ऊपर में उतरे। इधर उतर मैं जा रहा हूँ। मैं जगह के देखता हूँ। मेरे माँ है और ये चलो हम दिल्ली में आए हैं। ये देखो दादी के घास लगाया, बड़ा हो गया। जलकिया गोबर से गोबर नहीं बने से मैं दो मामी की करे से मैं अपने दिखाई आसू। देखो थोड़ा जीरा, ये देखो बाकी करे से betul lagi itu. Dunia, mau nadanu kamu berat. Ada kau iki deh gula muri. चलो अब हमारी धनिया के दिखाती हूँ आप लोगों को। Later. আৰু দেখিছে মই পোৱা একদম মাটি খানাত ব্যস্ত। আৰু এবাৰ মানে ধনিয়া বাগান বনাই ল'ম বুলি ভাবিছোঁ। আৰু সেইফালে যিমানখিনি জেগা আছিল খালী এইখিনিত মানে হৈ গৈছে ধনিয়া। আৰু ধনিয়া উঠিও চাওক ডাঙৰ হৈ গৈছে। আৰু এইখিনিত অলপ মানে মাটি বাকী আছে, সেইখিনি বোলো আম্মাই ইয়াত আকৌ ধনিয়া পেলাব বোলে। সেয়া আৰু আম্মাই কৰি আছে, পিছত মই আম্মাক অলপ হেল্প কৰি দিলোঁ। আৰু মাটিখিনি ডাইৰেক্ট মানে একদম শিলৰ নিচিনা, ইমান যে টান। দেখো খেলনা ফলাই থৈছোঁ মই, ফলাই থৈছোঁ। দেখো বৰৈ লাগিছে, দেখো কদু গাছ পকি গৈছে, মৰি গৈছে। হাঁস এগুলা দেখিছে, এগুলা জ্বলাইছোঁ কালি। আৰু গাছ এটা পলাইছোঁ দেখিছা। এবাৰ চানা আছে ফুল আপোনাৰ দেখিছা। আপোনালোকে ভিডিঅ'টো দেখিলে চাই ধৰিব। ধামাকা ভিডিঅ' গছ লগাইছোঁ।
বতৰ বেচিন দেখো মাৰ কুদিছ আছে এগো বাংলা তো বাংলা আছে আস দেখিছা আজি খাম হাস মা ফলে দেখাইছে ফলে যাই ককয়া গুব দিছে দাদিয়ে গুব দিছে দাদিয়ে ধনিয়া পাত ধনিয়া পাত ওসো দে দেখা মই হাসি আও কপল দেখা কপল দেখিছা অমিতা দেখিছা যে দৰিছে গুব দেখা গুব দিছে গুব মই স্কুল পৰা গছ আনিছো আৰু চোৱানীটো দেখাইছে আমাৰ গছ আৰু এইফালে চাওক অমিতা লাগিছে আমাৰ আৰু এইফালে ধনিয়া আমাৰ এতিয়া এইখিনি ধুনীয়াকৈ ধনিয়া গুটিখিনি পেলাই দিব চাওক মানে এইখিনি এনেই ভিজাই থৈছিল এইখিনি আৰু ভিজাই আগত যোনখিনি পেলাইছিল সেইখিনি মানে ভিজাই পেলাই 2-3 দিন ৰাখি যেতিয়া গজালি আহিছে তেতিয়া পেলাইছিল কিন্তু এইখিনি বোলে এনেকৈ পেলাব আৰু এইখিনি যেনেকৈ পেলাইছে হৈছেও ধুনীয়াকৈ আৰু এয়া চাওক এইখিনি চাওক চুকা টেঙা আমাই হৈছে অলপ অলপ হৈছে আৰু চাওক ধনিয়া আৰু এইটো বীজ জলকীয়া এইবিলাক চব ধুনীয়া আৰু 3-4 দিন পাছত মই ভিডিঅ' কৰিছোঁ এইটো মানে সম্পূৰ্ণ কৰিব কাৰণ এয়া চাওক ধুনীয়াখিনি সেইদিন যে ৰুইছিলোঁ ধুনীয়াকৈ হৈছে লগতে লাৰু পুলিও হৈছে আৰু ইয়াত দেখা পাইছে এইখিনি হৈছে দাই শাক আৰু ইমান ঘন হৈছে ঘনকৈ সেইটো হৈছে ইয়াত লাও পুলি এটা হৈছে আৰু এইটো চাওক টিকলু অমিতা ইমান সৰুতে সৰু গছডাল হৈছে টিকলু আৰু ইয়াত চাওক ধনিয়া চবফালে আৰু এইফালে আমাৰ মানে ইয়াত ৰঙালাও পুলি ৰুইছে ঢিপটোত আৰু এইফালে চাওক আমাৰ মানে বগৰী গছ আছে আৰু অলপ অলপ ফুলৰ গছো আছে এইফালে চাওক ভাল লাগে দেখি গাইজ কমেণ্ট কৰি জনাব আপোনালোকক যদি ধনিয়া লাগে আমাৰ ঘৰৰ পৰা নিশ্চয় নিব পাৰিব আমাৰ ঘৰত বহুত ধনিয়া আছে আৰু এইফালে চাওক বগৰী লাগিছে বহুত লাগিছিল ফুলবিলাক হৈ গ'ল আৰু মানে এতিয়া বেছি নাই কেইটামান আছে আৰু মানে পাতলা কৰি আৰু এইটো বঙালী বগৰী হ'ব চাগে দীঘল দীঘল আৰু গাইজ তেনেহ'লে আজিলৈ বিদায় লওঁ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে ভালে থাকক সুস্থ থাকক আৰু বাই বাই আল্লাহ হাফিজ